কংগ্ৰেছ নেতা পৱন খেৰাৰ অস্থায়ী অগ্ৰিম জামিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আদালতে তেওঁৰ সেই আবেদন খাৰিজ কৰে, য'ত তেওঁ তেলেংগানা হাইকোৰ্টে দিয়া ট্ৰানজিট এণ্টিচিপেটৰী বেইলৰ ম্যাদ বৃদ্ধি কৰাৰ অনুৰোধ জনাইছিল। 2 সদস্যৰ বিচাৰপীঠ ন্যায়াধীশ জে.কে. মহেশ্বৰী আৰু ন্যায়াধীশ অতুল এছ. চান্দোৰকাৰে এই আবেদনৰ লগতে আন এখন আবেদনো খাৰিজ কৰে। সেই দ্বিতীয় আবেদনত কোৰ্টে আগতে জাৰি কৰা স্থগিতৰ আদেশ উঠাই দিবলৈ অনুৰোধ কৰা হৈছিল, যাতে তেওঁ সোমবাৰে অসম আদালতত আবেদন কৰিব পাৰে। সুপ্ৰিম কোৰ্টে মন্তব্য কৰে যে যদি সংশ্লিষ্ট আদালত কাৰ্যৰত নহয়, তেন্তে বিষয়টো তালিকাভুক্ত কৰিবলৈ অনুৰোধ জনাব পাৰি আৰু সেইটো নিয়ম অনুসৰি বিবেচনা কৰা হ'ব। এই গোচৰটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই দাখিল কৰা অভিযোগৰ সৈতে জড়িত। অভিযোগত পৱন খেৰাৰ ওপৰত জালিয়াতি আৰু ষড়যন্ত্ৰৰ অভিযোগ তোলা হৈছে। পূৰ্বে পৱন খেৰাই ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে UAE, ইজিপ্ত আৰু এণ্টিগুৱা বাৰ্বুডা দেশৰ নাগৰিকত্ব আৰু পাছপোৰ্ট থকাৰ অভিযোগ উত্থাপন কৰিছিল। লগতে ডুবাই আৰু আমেৰিকাত সম্পত্তি থকাৰো দাবী কৰিছিল। ইফালে ৰিণিকী ভূঞা শৰ্মাই এই অভিযোগসমূহ সম্পূৰ্ণ মিছা আৰু ডিজিটেলভাৱে তৈয়াৰ কৰা বুলি দাবী কৰি ক্ৰাইম ব্ৰাঞ্চত গোচৰ দাখিল কৰিছে। তেওঁ এই বক্তব্যসমূহক ভুৱা আৰু ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পৱন খেৰাৰ বিৰুদ্ধে মানহানি আৰু আইনী ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে।